নমস্কাৰ আপোনালোক সকলোকে আসামিজ লাইভ ইনফো ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি কিন্তু ৰাজ্যকে ধৰি সমগ্ৰ দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে আৰু এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই জৰুৰী। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে সম্পূৰ্ণ চাই থাকক আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি আমাক উৎসাহিত কৰিব। দৰ্শকসকল, আজি দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চীন দেশত কৰোনা ভাইৰাছৰ বাবে আকৌ দিলে লকডাউন। পৃথিৱীত কৰোনা ভাইৰাছ মহামাৰীৰ আন এটা ঢৌ আৰম্ভ হৈছে নেকি? চীন আৰু ইউৰোপৰ পৰা অহা বাতৰিবোৰে ইয়াক আঙুলিয়াই দিছে। দৰাচলতে দুবছৰৰ পিছত চীনত কৰোনাৰ অভিলেখ ঘটনা হৈছে। ইয়াৰ পিছত দুখন চহৰত লকডাউন হৈছে। ইয়াত ইউৰোপীয় দেশবোৰৰ পৰা বাতৰি আহিছে যে ইয়াত আকৌ এবাৰ কৰোনা সদৃশ লক্ষণ থকা চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আমি জানিব পৰা মতে UK, আয়াৰলেণ্ড, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড আৰু ইটালীৰ দৰে দেশবোৰ যোৱা সপ্তাহত প্ৰতিবেদিত COVID-19 ৰোগী আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত অধিক বৃদ্ধি দেখিছে। ক্ৰিপছ ৰিচাৰ্চ ট্ৰেন্সলেশ্যন ইনষ্টিটিউট MD এৰিক টুপালে টুইট কৰিছে, ইউৰোপত পৰৱৰ্তী ঢৌ আৰম্ভ হৈছে। ইউৰোপত বিভিন্ন দেশে প্ৰায় এমাহৰ পিছত নিয়মবোৰ শিথিল কৰিছিল আৰু এতিয়া ঘটনাবোৰ পুনৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত একেই ঘটনা ঘটিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে শিথিল কৰি দিয়াৰ খৰধৰৰ বাবে আক্ৰান্ত সংখ্যা অত্যাধিক হ'ব পাৰে নেকি? দৰ্শকসকল, আজিৰ দিনটো পৰৱৰ্তী খবৰটো লৈ আহিছোঁ। এইবাৰ 12 পৰা 14 বছৰীয়া শিশুৰ টীকাকৰণ আৰম্ভ। 16 মাৰ্চৰ পৰা দিব ইভান্সে বিকশিত কৰা এই ভেকচিন। কৰোনা টীকাকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই এইবাৰ 12 পৰা 14 বছৰীয়া শিশুৰ টীকাকৰণ আৰম্ভ হ'বলৈ ওলাইছে। কেন্দ্ৰই জানিবলৈ দিয়া মতে 16 মাৰ্চ বুধবাৰৰ পৰা এই বয়সৰ কিশোৰৰ বাবে টীকাকৰণ আৰম্ভ কৰা হৈছে। হায়দৰাবাদস্থিত কোম্পানী বায়'লজিকেল ইনভেন্টছ বিকশিত কৰা কোভিভেক্স ভেকচিন প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি সেইদিনাৰ পৰা 60 বছৰৰ ওপৰৰ লোকসকলক প্ৰিকশ্যন ড'জ প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয়, কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে যথাযথ আলোচনাৰ পিছত 12-13 বছৰ আৰু 13-14 বছৰ বয়সৰ গোটৰ 2008, 2009, 2010 চনত জন্মগ্ৰহণ কৰা সকলৰ বাবে COVID-19 টীকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে এতিয়ালৈকে দেশত কৰোনাত 5,15,877 জন লোকৰ মৃত্যু হৈছে। সংক্ৰমিত লোকৰ মুঠ সংখ্যা হৈছে 4,29,93,494 জন। মুঠ পুনৰুদ্ধাৰৰ সংখ্যা হৈছে 4,24,41,449 জন। দৰ্শকসকল, আজিৰ দিনটোৰ এটা ভাল খবৰ লৈ আহিছোঁ। 27 মাৰ্চৰ পৰা পুনৰ আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান চলাচল। 100% যাত্ৰীৰে পৰিচালিত হ'ব বিমানসমূহ। দৰ্শকসকল, আমাৰ হাতত আহি পৰা তথ্য অনুসৰি 27 মাৰ্চৰ পৰা দুবছৰৰ পিছত ভাৰতত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান পুনৰ আৰম্ভ হ'ব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সোমবাৰে সংসদত এই কথা কৈছে। সংসদৰ উচ্চ সদন ৰাজ্যসভাত প্ৰশ্নকালত তেওঁ কয় যে 27 মাৰ্চৰ পৰা সকলো নিয়মিত আন্তঃৰাষ্ট্ৰীয় বিমান 100% ক্ষমতাৰে আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে 19 জানুৱাৰীত আৰু তাৰ পিছত 28 ফেব্ৰুৱাৰীত দেশত অনুসূচিত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ স্থগিতাদেশ পৰৱৰ্তী নিৰ্দেশনালৈকে বৃদ্ধি কৰা হৈছিল। ভাইৰাছ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত 23 মাৰ্চ 2020ৰ পৰা ভাৰতত অনুসূচিত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী চলাচল স্থগিত ৰখা হৈছে। অৱশ্যে ইয়াৰ পিছত গঠন কৰা বায়ু বুদবুদ অৱস্থাৰ অধীনত 2020 চনৰ জুলাইৰ পৰা ভাৰত আৰু প্ৰায় 35খন দেশৰ মাজত বিশেষ যাত্ৰীবাহী বিমান চলাচল কৰি আছে। দৰ্শকসকল, আজিৰ দিনৰ আন এটা খবৰ লৈ আহিছোঁ। 2022 চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত বিজেপিয়ে এতিয়া এই সকলো ৰাজ্যতে চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে। ইফালে দলটোৱে উত্তৰ প্ৰদেশকে ধৰি 4খন ৰাজ্যৰ পৰ্যবেক্ষকৰ নাম ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাসক উত্তৰ প্ৰদেশৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব দিয়া হৈছে। আনহাতে গোৱাত নৰেন্দ্ৰ সিং টোমাৰ আৰু M মুৰুগান পৰ্যবেক্ষক হ'ব। ইয়াৰ উপৰিও দলটোৱে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মীনাক্ষী লেখীক উত্তৰাখণ্ডৰ পৰ্যবেক্ষক ৰূপে দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কিৰণ ৰিজিজুক মণিপুৰৰ বাবে পৰ্যবেক্ষক কৰা হৈছে। 5খন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফল 10 মাৰ্চত আহিছিল। এই 5খন ৰাজ্যৰ 4খনত বিজেপি পুনৰ ক্ষমতালৈ ঘূৰি আহিছে। আনহাতে আম আদমী পাৰ্টীয়ে পঞ্জাৱত বৃহৎ জনাদেশ লাভ কৰিছে। উত্তৰ প্ৰদেশত বিজেপিয়ে ইয়াৰ মিত্ৰ শক্তিৰ সৈতে 175খন আসন লাভ কৰিছে। দৰ্শকসকল, আজিৰ দিনটো এটা ভাল খবৰ লৈ আহিছোঁ। হোলীৰ আগতে চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। কৰ্মচাৰীসকলৰ দৰমহা 8,000 টকা পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। হোলীৰ পূৰ্বে মোদী চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰে ভাত্তাৰ আন এক বৃদ্ধি ঘোষণা কৰিছে। মোদী চৰকাৰৰ সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা 1,000 টকাৰ পৰা 8,000 টকালৈ বৃদ্ধি কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে চলচ্চিত্ৰ উদ্যোগক জীয়াই ৰখাৰ চেষ্টা, আইনীবোৰে মুকলি কৰিলে এটা নতুন চিনেমা হল। দৰ্শকসকল, বৰঝাৰৰ বিমানবন্দৰৰ সমীপৰ VIPত RR চিনেমা নামৰ এটা চলচ্চিত্ৰ গৃহ মুকলি কৰিলে অভিনেত্ৰী আইনী বৰুৱাই।
যিটো সময়ত কোভিডৰ বাবে হওক বা অন্যান্য অসুবিধাৰ বাবেই হওক ৰাজ্যখনৰ চলচ্চিত্ৰ গৃহসমূহ বন্ধ হৈ পৰিছে। সেই সময়তে মহানগৰীৰ পশ্চিম প্ৰান্তত বৃহত্তৰ অঞ্চলটোত ৰাইজৰ বিনোদৰ বাবে ভিআইপিত অভিনেত্ৰী আইমী বৰুৱাই মুকলি কৰিলে RR চিনেমা নামৰ এক চলচ্চিত্ৰ গৃহ। শীত-তাপ নিয়ন্ত্ৰিত তথা অত্যাধুনিক প্ৰযুক্তিৰে সাজি উলিওৱা এই চলচ্চিত্ৰ গৃহটো 135 গৰাকী দৰ্শকে একেলগে চিনেমা উপভোগ কৰিব পাৰিব। প্ৰতিদিনে 5টাকৈ দৰ্শনী ব্যৱস্থা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। চলচ্চিত্ৰ গৃহটোৰ শুভ উদ্বোধনী অনুষ্ঠানত আইমী বৰুৱা, প্ৰিয়ম পল্লৱী আদিকে ধৰি কেইবাগৰাকী বিশেষ ব্যক্তি উপস্থিত থাকে। চিনেমাৰ উদ্যোগটোক জীয়াই ৰাখিবলৈ হ'লে এনেধৰণৰ চলচ্চিত্ৰ গৃহসমূহ বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি আইমী বৰুৱাই মন্তব্য কৰে। আনহাতে অসমীয়া চলচ্চিত্ৰ মুকলি দিয়াৰ ক্ষেত্ৰত একাংশ চিনেমা হলে যি ধৰণে অৱহেলা কৰি আহিছে তাৰ বিপৰীতে RR চিনেমাছে অসমীয়া চলচ্চিত্ৰসমূহ মুকলিৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে চলচ্চিত্ৰ গৃহটোৰ কৰ্তৃপক্ষই।